স্বাগতম জনাইছো চেলিব ব্লগলৈ আৰু আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিছো আৰু মই জয়ন্ত আৰু সকলোৱে ভিডিঅ'টো চাব বুলি আশা কৰিলো আৰু তাৰ আগতে মই বস্তুটো দেখাবৰ প্ৰডাক্টটো এইটো স্যাৰ এইটো বডি মাসাজ টন হয় আৰু বহুতে আমেজিং হয় এইটো মই গোটেইখিনি বস্তু আপোনালোকক বুজাই আছো তাৰ আগতে মই এটা আনবক্সিং কৰি আপোনালোকক দেখুৱাই লওঁ আশা কৰিছো ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু এইটো যে আপোনালোকে দেখি আছে এইটো অনলাইন নহলে বা মেডিকেল ষ্টৰত যোনবিলাক ফাৰ্মাসী বিলাকত এইটো এভেইলেবল পাই যাব মানে 600 ৰ পৰাই 800,000 টকাৰ ভিতৰত পাই যাব ৰেঞ্জটো অলপ বেলেগ আহে মইতো এইটো কোম্পানী ললো এইটো বহুত ভাল হয় মই আজি লব 3-4 দিন মান হৈ গল মই নিজে ইউজ কৰিলো তাৰ পিছত ভাবিলো আপোনালোকক এটা ইয়াৰ ওপৰত কিবা এটা বুজাই দিব পাৰিলে ভাল লাগিব ইয়াৰে আপোনাৰ মানে 360 ডিগ্ৰী ঘূৰে এইটো তাৰ আগতে মই খুলি কিনে দেখুৱাই আছো আপোনালোকক এখন এনেকুৱা মেনুৱেল আছে ইয়াতে কি কৰিব লাগে ক'ত কি মানে ভালদৰে ইয়াতে ধুনীয়াকৈ লিখা আছে তাৰ আগতে ইয়াৰ এইটো হল মেচিন আৰু মেচিনৰ লগত 4টা বস্তু আহে আৰু সকলোতকৈ ইন্টাৰেষ্টিং কথা হল ইয়াৰ মেচিনৰ লগত 4টা বস্তু থাকে 4টা মানে একচুয়ালি মাসাজ কভাৰ এটাৰ লগত টোটেল মিলাই 5টাই হৈ গল তাৰ আগতে দেখাইছো এইটো এটা ফ্লেট এটাচমেন্ট হয় এইটো আৰু এনেকুৱা এটা আছে ভৰি চৰিৰ কাৰণে এইটো কি বুলি কয় মাইক্ৰো ফ্লেট বুলি কয় মাইক্ৰো ফ্লেট এটাচমেন্ট আৰু এটা ৰোলাৰ এটাচমেন্ট আছে এইটো অলপমান হাৰ্ড হয় আৰু এটা আছে ৱেভ এটাচমেন্ট বুলি এইটো মেচিনত লগাই আছে লগাই কিনে ৰাখিছো মই খুলি দেখুৱাই আছো আপোনালোকক এইটো চাওক নেপ এটাচমেন্ট বুলি কয় নেপ এইটো বহুত ইন্টাৰেষ্টিং হয় এইটো বহুত বেছি ভাল লাগে এইটো আৰু তাৰ লগত এটা মেছ কভাৰ আছে মেছ কভাৰ এটাচমেন্ট এইটো মানে যেতিয়া ইয়াতে মাসাজ কৰিব না ইয়াৰ লুম বিলাক বা একো এফেক্ট নোৱাৰ কাৰণে হৈ গল এইটো এনেকে লগাই কিনে এনেকে ইয়াতে লগাই ইয়াৰ ওপৰত যদি এইটো লগাই দিয়ে এইটো খুলি চান্স নাথাকে আৰু স্কিনটোত একো এফেক্ট নহয় বহুত বেছি মানে সুবিধাজনক বা ভাল হয় এইটো চাব পাৰিব 360 ডিগ্ৰীত মানে ৰটেশন হয় আৰু 2500 মানে 2500 1 মিনিটত টাইমিং পাৰ মিনিট মানে 1 মিনিটত 2500 মানে 2500 বাৰ মেচিনটো ঘূৰে ৰটেশন হয় আৰু মই দেখুৱাই আছো কেনেকৈ মেচিনটো চলাব লাগে ইয়াতে এটা সুইচ আছে অফ অন সুইচ আছে বহুতে কৈ আছে এইটো মেচিন ললে ফেট কমাব পাৰি বোলে পেটৰ যেতিয়া পেট ওলাই যাব মানে যেতিয়া ফেট কমাৰ কাৰণে সুবিধা হয় একচুয়ালি এইটো ক'ত ইউজ কৰিব পাৰি ইয়াতে ধুনীয়াকৈ লিখা আছে আন্ডাৰমান শোল্ডাৰ এপছ হিপছ ক্লেভাৰ্স ফ্লেট মানে এইটো যে আপোনালোকক দেখুৱাইছিলো এইটো ফ্লেটটো এইটো আপোনাৰ ভৰিৰ কাৰণে হৈ গল এইটো অলপমান হাৰ্ড আছে এইটো জটিলতে যেনেকৈ ইউজ কৰিব কৰাৰ আগতে মানে এবাৰ সাৱধানত কৰিব প্লাছ এইটোতো একদম কমল জাগাৰ কাৰণে হৈ গল গলত হৈ গল বা হাতৰ শোল্ডাৰ বিলাকত হৈ গল এইটোতো জটিলতে ইউজ কৰিব পাৰে এইটো যে আপোনালোকক দেখুৱাইছিলো এইটো জটিলতে ইউজ কৰিব পাৰে এইটো বহুত ভাল হয় এইটো অইল দি কিনেও মাসাজ কৰিব পাৰে এইটো আপোনালোকে পাৰচেজ কৰিলে মানে কিনিলে ক'ৰবাত দোকানৰ পৰা আনিলে বা অনলাইন অৰ্ডাৰ কৰিলে মানে পইচাটো এনাই নাযায় আপোনাৰ ধৰি লওক গাটো অলপমান মানে বিষাই আছে বা অলপ পেইন কৰি আছে তেতিয়াহ'লে মানে এইটো বহুত ইউজফুল হয় বুলি ভাবোঁ মই কাৰণ মই নিজে ইউজ কৰি চাইছোঁ বহুত বেছি ভাল লাগে এইটো মানে বিষটো ইমান সহজতে নাইকিয়া হৈ যায় ফেট কমোৱাৰ কাৰণে আৰু বহুত সুবিধাজনক হয় আৰু প্লাছ এইটো চাওক আপোনাৰ স্পীডটো যেতিয়া এইটো ষ্টাৰ্ট কৰিলোঁ না কপি আছে কপি থকা নিচিনা লাগি আছে কিন্তু একচুৱেলি ঘূৰিও আছে কপিও আছে চাওক স্পীড বঢ়াব পাৰি যিমানে এইটো এনেকৈ দিম সিমানে বঢ়াব পাৰি এইটো আৰু এইটো স্পীড যিমানে কমাই দিলোঁ কমি গ'ল চাওক এইটো এনেকৈ আৰু বহুত ধুনীয়া বস্তু হয় আপোনালোকে অৰ্ডাৰ কৰিব পাৰে মানে এইটো অৰ্ডাৰ কৰিলে আপোনাৰ পইচাটো এনেই নাযায় আৰু সৰু বেবীৰ কাৰণেও আপোনাৰ আছে যোনটো এইটো ফ্লেটটো হৈ গ'ল বেবীৰ এইটো কৰিব পাৰিব যিহেতু স্পীডটো কণ্ট্ৰল কৰিব পাৰি কম স্পীডত ৰাখি কিনে কৰিব পাৰি আৰু মইতো এইটো ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলোঁ তাৰ পৰাই মই 800 টকাত আনিলোঁ এইটো 800 টকা মানে ঘৰত আহি পালেই আৰু যিয়ে নহওক বহুত ধুনীয়া বস্তু আজিলৈ ইমানেই আছিল যদি ভিডিঅ'টো চাই কিনে ভাল পালে লাইক কমেণ্ট নিশ্চয় কৰি দিব এটা সৰু ভিডিঅ' আনবক্সিং ভিডিঅ' আজিলৈ বাই